হে দোস্ত, আজি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ গুৱাহাটীৰ পৰা, মানে মই য'ত আছোঁ তাৰ পৰা আৰম্ভ কৰিলোঁ। মানে আজি আমাৰ ঘৰত পানী নোহোৱা হৈছে, টেংকিতো পানী নাই। আপোনালোকক দেখুৱাম বাৰু, টেংকিটো আমাৰ পানী নোহোৱা হৈ গৈছে। এতিয়া মই টেংকিৰ কাষলৈ গৈ আছোঁ। সৌটো আমাৰ টেংকি, ইয়াত আপোনালোকক দেখুৱাম পানী অলপো তাৰমানে নাইয়ে, পানীয়ে নাই অলপো। এয়া চাই লওক, পানী অলপো নাই, ভালকৈ দেখা নাপায়। এয়া চাই লওক, পানী নাই। সেইকাৰণে আমি এতিয়া পানীৰ গাড়ী এখন মাতিছোঁ। আমাৰ পানীৰ গাড়ীখন আহি আছে, আপোনালোকক দেখুৱাম, চাই থাকক। এতিয়া মই ওপৰৰ পৰা তলত গৈ আছোঁ, তাৰমানে পানীৰ গাড়ীখন আহি আছে। কেনেকৈনো আমাৰ তাতে পানী দিয়ে আপোনালোকক দেখুৱাম, চাই থাকক। মই লাহে লাহে এনেকৈ তলত গৈ আছোঁ, এনেকৈ লাহে লাহে গৈ আছোঁ, তাৰমানে পানীৰ গাড়ীখন আহি আছে, চাই থাকক। ফাইনেলি আমাৰ পানীৰ গাড়ীখন আহি গ'ল। এইখন গাড়ীতে পানী আনিছে, চাওকচোন। এই টেম্পুখনতে পানী আনিছে। তেতিয়া যে মই কৈছিলোঁ আজি আমাৰ পানী আনিব বুলি, এইখন গাড়ীতে পানী আনিছে। এই গাড়ীখন মানে আমাৰ ভিতৰত সোমাই দিম। এই বগা বগা সাজটো দেখিছে যি, তাতে পানী আনিছে। এতিয়া গাড়ীখন লাহে লাহে ভিতৰত দেখি সোমাই দিলোঁ। এনেকৈ আহি আছে, আৰু অলপ সোমাই দিয়ে গাড়ীখন, আহি আছে। এতিয়া মানে আমি পাইপডাল বাহিৰত উলিয়াই আনি কেনে ওপৰত নিম, ওপৰত নি কেনে টেংকিত পানী দিম। কেনেকৈনো আমি টেংকিত পানী দিওঁ চাই থাককচোন। আমি কেনেকৈ পানী দিওঁ চাই থাকক শেষলৈ। আমি এইডাল ৰছী ওপৰৰ পৰা পেলাই দিছোঁ, এতিয়া তলৰ পৰা পাইপডাল এনেকৈ তুলি দিছে, এতিয়া পাইপডাল তলৰ পৰা আনি আছোঁ আমি। এইডাল পাইপ চাওক কেনেকৈ আনি আছোঁ, ৰছী বান্ধি দিছে পাইপডাল, চাওক। এতিয়া আমি গাঁঠিটো খুলিব লাগিব, তাৰমানে বান্ধি দিছিল না, এতিয়া গাঁঠিটো খুলিলোঁ, এনেকৈ খুলিলোঁ গাঁঠিটো, চাই লওক। এই তলৰ পৰা পাইপ ফিটিং কৰি এনেকৈ পানী দি আছে। ইডাল পাইপ চাই লওক, ইডাল পাইপ এতিয়া এনেকৈ পানী দি আছে টেংকিত। এয়া চাওক পানী, এয়া পানী ওলাই আছে। পানী ভৰ্তি হ'ব আৰু বেছি নাই, পূৰা পানী ওলাই আছে। এইটো টেংকিত পানী ভৰ্তি হ'ল, এইটো টেংকিত চাওক পানী ভৰ্তি হৈ গ'ল। এই পানী ভৰ্তি হ'ল এইটো টেংকিত। এইবাৰ এইটো টেংকিত পানী দিব ওলাইছোঁ, এইটো টেংকিত দিম পানী এবাৰে। এয়া চাওক পানী ভৰি আছে, পানী পূৰা খালী, পানী নাই ইয়াতে। চাওকচোন গুৱাহাটীত কেনেকুৱা পৰিস্থিতি হৈছে, খাবলৈকে পানী নাই। আজি মানে মই মুখ ধুবই পানী নাছিল, পিছত পানী কিনিব লগা হ'ল। চাওকচোন গুৱাহাটীত কেনেকুৱা অৱস্থা হৈছে পানীৰ কাৰণে। মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক, ছাবস্ক্ৰাইবটো কৰি দিয়ক।